নমস্কাৰ বন্ধুসকল, মোৰ চেনেল নাং মডেলৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' আজি মই ছোৱালীক ডান্স ক্লাছত থ'ম। ত' ছোৱালীক ডান্স ক্লাছত থৈ পিনে আৰু এটা ওচৰতে আমাৰ ধুনীয়া ফ্লাৱাৰ নাৰ্চাৰী আছে, আমাৰ নগাঁৱত হয়। সেই ফ্লাৱাৰ নাৰ্চাৰীলৈ গৈ আছোঁ। তো চাওঁ মানে তাত আনকমন কি ভেৰাইটি আছে ফুলৰ, মই সেইটো লৈ আহিম। এয়া হৈছে মোৰ ছোৱালী। হাই কোৱা। হাই। এয়া হৈছে মোৰ ছোৱালী মৰ্লিনা। তাই 6 বছৰ হৈছে এতিয়া। তাই ক্লাছ 1ত পঢ়ি আছে। চ' মই অ'কে, এতিয়া মই তাত গৈ আপোনালোকক দেখুৱাম কি কি ভেৰাইটিৰ ফুল আছে, কেনেকুৱা ধৰণৰ ফুল আছে। চ' মই সেইদিনাখন পাৰিজাত নাৰ্চাৰীৰ পৰা বিভিন্ন ধৰণৰ ভেৰাইটিৰ ফুল লৈ আনিলোঁ। চ' আজি তাতো অলপ ইউনিক কিবা পাম নেকি সেইটো চাবলৈ গৈছোঁ। কিছুমানটো মোৰ ওচৰত আছে অলৰেডি, ত' নোপোৱা ভেৰাইটিবিলাক লৈ আহিম। ফাইনেলি বন্ধুসকল, মই ছোৱালীক ডান্স ক্লাছত থৈ ইয়াত পঞ্চৰত্ন ফ্লাৱাৰ নাৰ্চাৰী আহি গ'লোঁ। এইটো আমাৰ নগাঁৱত হয়। তো আপোনালোকে দেখিবলৈ পাইছে চাগে ইয়াত ফুলবিলাক কিমান ধুনীয়া ধুনীয়া আছে। চ' মই আপোনালোকক ভিতৰত গৈ দেখুৱাম কিমান ধুনীয়া ফুল আছে, কেনেকুৱা আছে, কি কি ভেৰাইটিৰ ফুল আছে, মই সকলো ভেৰাইটিৰ ফুল দেখুৱাম। চ' বলক ভিতৰলৈ চাম কেনেকৈ লাগিব, কি কি ফুল আছে। কমলা, এইটো কি কমলা হয় আংকল? ইমান সৰুতে লাগিছে, এইটো কি কমলা হয়? অৰ্ণামেণ্টেল। অঁ, অৰ্ণামেণ্টেল লেমন। এইটো প্ৰাইচ কিমান হয় আংকল? 300 ন? ইয়াৰ ভেৰাইটি দুটা বেলেগ থাকে, এটা হেইটো এটা আছে। সেইফালেও লাগি আছে ইয়াত। অঁ, সেইফালেও লাগি আছে ন? অঁ, সেইটো বেলেগ। অঁ, সেইটো বেলেগ। অঁ, ইয়াৰ ভেৰাইটি, এইটো কি ভেৰাইটি হয় আংকল? এইটো সেইটো অৰ্ণামেণ্টেল লেমন। অৰ্ণামেণ্টেল লেমৰ। চ' বন্ধুসকলে চাওক, মই আজি আপোনালোকক ফ্লাৱাৰ কোৱালিটি দেখিছে। বিলঙনি পাতৰ নিচিনা এইটো শিপা ন? এটা কিবা ইউনিক এটা লুক আহিছে মানে দেখিবলৈ। 6,000 এইটো অৰ্কিড। অলপ সেটিং কৰি থকা হৈছে, সেইকাৰণে যেনি তেনি সোমাই আছে। এইটো ৰঙা ৰঙা পাত ইমান ধুনীয়া লাগিছে। ফুলি আছে এইখিনি। ইয়াত কেকটাছ আৰু চাকুলেন এইবিলাক আছে। দেখিবলৈ পাইছে আপোনালোকে। আৰু এইটো চকুলেন হে, চকুলেনৰ ভেৰাইটি চব আপোনালোকে বহুত ধুনীয়া ধুনীয়া আপোনালোকে চকুলেনৰ ভেৰাইটি দেখিবলৈ পাইছে ইয়াত। ইয়াৰে ভেৰাইটি কিছুমান মোৰ ঘৰলৈ আছে, মই ঘৰত নি থৈ দিছোঁ। চ' কেইটামান ভেৰাইটি ইয়াত আছে আপোনালোকে চব। এইটোতো দেখিছে চাগে আপোনালোকে, এইটো এটা আছে আৰু এইটো এটা, এইটো তো ইয়াত বিভিন্ন ধৰণৰ ভেৰাইটি চকুলেনৰ আছে। আংকল এইটো ফুল ফুলে না? এইটো অকল ডেকোৰেশ্যন। ফুলটো বৰ হেৰি নালাগে ইয়াক, কিন্তু এনে হেগিঙত দিব লাগে, ডেকোৰেশ্যন, ভাল লাগে। ডেকোৰেশ্যনৰ কাৰণে। এগ্ৰিকালচাৰত হেৰি কৰাটো যাব পাৰিব নহয়। ড্ৰেগন ভেলিয়া কিমান লৈছে আংকল? হা 1200। চাই আহিলোঁ, সিটো পাৰ্ট চাই পিনে আকৌ এইটো পাৰ্ট চাইছোঁ। তো আপোনালোকে ইয়াত চব দেখিবলৈ পাইছে, বহুত ধুনীয়া লাগিছে। কিছুমান অলপ ফ্লাৱাৰবিলাক মৰহি গৈছে, যিহেতু ছামাৰ আহিবলৈ আৰম্ভ কৰিছে। ফ্লাৱাৰবিলাক আচলতে উইণ্টাৰতে বেছি ধুনীয়া হৈ থাকে। দাদা এইটো ঝাউবন হয় নেকি? কাৰ্পেট বন কোনটো হয় ইয়াত? কোনটো হয়? কাৰ্পেট হেজটো কোনটো হ'ব? কাৰ্পেটটো কোনটো হ'ব? কাৰ্পেটটো বেলেগ আছে। এইটো ইয়াত ডাইৰেক্ট মই তলত লগাই দিব পাৰিম নে টাবত সজাব পাৰিম? এনেকুৱা টাইপতে হ'ব। এডৰা হৈ গৈ আহিব। কিন্তু দুইটা বেলেগ বেলেগ ভেৰাইটি, এইটো বেলেগ এইটো বেলেগ। সেইটোতো কিমান হয়? পাৰ পিচ কিমানকৈ লৈছে সেইটো? এইটো সৰুটো শ্বৰ্টটো এইটো অঁ সেই শ্বৰ্টটো হা 100। এইফালে চাই ল'ম ৰ'ব। এইটো আমৰ কোৱালিটি বেলেগ বেলেগ আছে। এইটো অফ টাইমত ন? এইটো বোলে আপোনালোকে নতুন মেংগ' ভেৰাইটি দেখিবলৈ পাইছে। এইটো মেংগ' ভেৰাইটিক আপোনালোকৰ তুলসী মেংগ' বুলি কোৱা হয় বোলে। এইটো ইয়াৰ ফুল ফুলা চিষ্টেমটো আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ থোকাকৈ লাগিছে। তো এইটো তুলসী আম। এইটো আম আংকল তুলসী আম নহয় জানো? তো খাবলৈ মানে সৰুৰ পৰাই মিঠা হয়নে? এইটো না পকিলে মিঠা হয়? হয় নেকি? ধুনীয়া লাগিছে। এইটো কি ফুল অ' আংকল?
ইয়াৰ ডাল দিব আছে নাই বহুত ধুনীয়া ফ্লাৱাৰ আপুনি দেখিছে এইটো 12 মাহ লাগি থাকে একদম পুৰা ৰাণী পিংক কালাৰত আপোনালোকে দেখিছেনে বহুত ধুনীয়া লাগিছে এইটো ফ্লাৱাৰ নাম বকলেট আঙ্কল আমৰাপালি খাবলৈ টেঙা মিঠা নেকি হয় নেকি অ আমৰাপালি ন বাহ ওলকবি ইয়াৰ পৰা কাটি নি পেলাই ডালটো বালিত সেইটো কাটিং বুলি সেইটো কাটিং বালি নে আৰু কিবাও আছে অকল বালি মাটি দিয়া নাই অকল বালিতে গুজি থৈছে ন আঙ্কল কিমান দিনত ই গজে হয় নেকি গজিলে মানে পলিবত ভৰাই দিয়ে কালাৰ বেলেগ বেলেগ আছে এনেকৈ ৰাখিলে ভাল হয় বালিটো কি ইঞ্চি আছে 4 ইঞ্চি মান আৰু এইটো টমাটো তেনেকুৱা হেৰি কেইটামান লাগিব প্লাষ্টিক বহুত ধুনীয়াকৈ লাগিছে টমাটো এইটো বেলেগ ডাল এইকেইটা বেলেগ ডাল দিছে বহুত ধুনীয়াকৈ কৰিছে ন আঙ্কলে ডালিমত এইটো লোকেল না কোনটো জবা ফুল হয় আঙ্কল এতিয়া অঁ এইটো লোকেলটো নেকি এইটো লোকেল লোকেল নহয় বাহিৰৰে কিন্তু এইটো খেতি এইকেইটা শিপা একেবাৰে অহা নাই নতুন একেবাৰে মৰিব ন মোৰ চখ কেঁচুসাৰৰ কাৰণে ইয়াত তোমালোকে ৰেডি কৰি পিনে ফুলত দিবা ন কি কি বস্তু ইয়াত দিলা কি কি মেড কৰি অঁ পাৰ্পল কালাৰ হয় আছেনে আপুনি পচাই থৈছেনে এইটো এনফ্ৰেম এই এনফ্ৰেমটো হৈছে ৰেড ত' মই ৰেড এনফ্ৰেম লৈছোঁ চ' মই পলি বেগবিলাক অলপ সৰু সৰু চাইজত লৈছোঁ কেলেকি কৰি থাকোঁতে বহুত কষ্ট হয় ভাৰী হৈ যায় চ' মই সেইকাৰণে অলপ কম ৱেইটৰ মানে লৈছোঁ যাতে মই ধুনীয়াকৈ কেৰি কৰি লৈ যাব পাৰে আৰু আপোনালোকে দেখি পাইছেনে এইটো হৈছে মুন ষ্ট'ন চক এইটো হৈছে আপোনালোকৰ ইনড'ৰ প্লাণ্ট হয় দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছেনে সৰু সৰু গুটি ষ্ট'নৰ প্লাণ্ট হয় এইটো দেখিছেনে আপোনালোকে এইটো হৈছে ইনড'ৰ প্লাণ্ট ইয়াক মই ধুনীয়াকৈ টাপতি ঘৰৰ ভিতৰত সজাই ৰাখি বহুত ধুনীয়াকৈ গ্ৰ' হ'ব এইটো হৈছে আপোনাৰ ইনড'ৰ প্লাণ্ট ইয়াৰ লগতে আৰু এটা সৰু গছ আছে ইয়াত ৰঙা ৰঙা গুটি পকে নাম নাজানো কিনিলোঁ বহুত ফুল কিনিলোঁ চ' ইয়াত চবতকৈ বেছি কষ্টলি ফুল হৈছে এনফ্ৰিয়ামটো চবতকৈ বেছি কষ্টলি হ'ল চ' মই ঘৰত ৰুম আৰু প্লান কৰিম চ' আপোনালোকে আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই আহিম বাই বাই